নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰণৱ জ্যোতি ৰায় ইউটিউব চেনেললৈ। গতিকে আজিৰ বিষয়টো অলপ বেলেগ ধৰণৰ। সকলোতকৈ আজিৰ দিনটোত অধিক হ'বলৈ গৈ আছে আৰু যিটো কাম আমি সমাজখনত দেখা পোৱা নাযায়, কম পৰিমাণে দেখা পোৱা যায়, গতিকে তাৰ ওপৰত আজি আলোচনা কৰিম। আপোনালোকে সম্পূৰ্ণকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে কিছুমান লোক আমি খুব কম পৰিমাণে দেখা পাওঁ আমাৰ এই সময়ত, আৰু কম সময়ত কিছুমান লোক আমাৰ লগত বন্ধুত্ব কৰিব পাৰে আৰু কিছুমান লোক বহুত দেৰি ধৰিও বহুত সময় লৈও আমাৰ লগত বন্ধুত্ব কৰিব নোৱাৰে। এনেকুৱা হয়, আমাৰ ক্ষেত্ৰত কি হয়, যিটো কামৰ বাবে যোৱা হয় তেখেতক আমি সম্ভাষণ জনাবলৈ পাহৰোঁ, আৰু আমাৰ লগত যদি কোনোবা চিনাকি হ'বলৈ আহে আমি তেখেতক ওপৰে গতিয়ে দিওঁ যে তোমাৰ লগত চিনাকি নহয়, তুমি পগলা, এনেকুৱা ঠিক কিবা কিবি কোৱা হয়। কিন্তু তেনে ক্ষেত্ৰত যদি আমি সম্ভাষণ জনাই তেখেতক আমি বন্ধুত্ব কৰি ল'ব পাৰোঁ, তাৰ বাবে আমাৰ এটা ভাল ফিলিংছ আহিব, তেখেতৰো এটা ভাল মন উপস্থাপন হ'ব যে এজন ভাল বন্ধু পাইছোঁ, কথা পাতিবৰ কাৰণে মোৰ উপযোগী হ'ব। তেনে ক্ষেত্ৰত কি হয়, যদিহে আপুনি সেই মানুহজনৰ, যিজন মানুহে আপোনাৰ কাষলৈ আহিছে, আপুনি যদি কথা বতৰা নাপাতি আঁতৰি গুচি যায়, তেখেতৰ মনটোৱে এটা যিটো মন লৈ আহিছিলে সেই মনটো ভাঙি গুচি যায়। তেনেকুৱা ক্ষেত্ৰত আপুনি ভাঙি দিব নালাগে। তেখেতৰ লগত কথা পাতক, কি বিষয় লৈ আহিছে বা কি হৈ আছে, যদি কিবা হৈ আছে তেখেতৰ লগত আলোচনা কৰক। যদি যিমানে কথা পাতিব সিমানেই তেখেতৰ মনটো ভাললৈ আহিব আৰু আপোনাৰ লগত এটা বন্ধুত্ব গঢ়ি তুলিব। যেতিয়া বন্ধুত্ব গঢ়ি তুলিব তেতিয়া আপোনাৰ বন্ধু বাঢ়িব। কেনেকৈ বাঢ়িব চাওক, আপুনি যেতিয়া আনক গুড মৰ্ণিং বা এটা কাম কৰি দিছে, আপোনাক থেংক ইউ দিছে, আপুনি ৰিপ্লাই কৰিছে, ৱেলকাম দিছে, তেখেতেও এটা মনত সাহস আহিব, আপুনিও এটা সাহস পাব। আপোনাক যদি নমস্কাৰ বা হেণ্ডশ্বেক দি যদি আপোনাৰ নামটো সুধিছে, আপুনি নামটো ক'বলৈ সংকোচ কৰিব নালাগে। সংকোচ কেলৈ কৰিব নালাগে, কাৰণ তেখেতো এজন আপোনাৰ বাবে ভাল বন্ধু হিচাপে পথত গতি কৰিব। আপুনি কেনেকুৱা তেখেতে নাজানে আৰু তেখেত কেনেকুৱা আপুনি নাজানে, গতিকে আপুনি কথা পাতিবলৈ লওক আৰু তেখেতৰ যিখিনি মনত খুলনি আছে, তেখেতক কি আছে সেইখিনি আপুনি জানিবলৈ চেষ্টা কৰক। আনৰ মনৰ কথা জানিবলৈ চেষ্টা কৰক। যেতিয়া আনৰ মনবিলাক জানিবলৈ চেষ্টা কৰিব, লাহে লাহে গম পাব যে তেখেতৰ হয়তো কিবা এটা বিপদ হৈছে আৰু সেই বিপদটো আপুনি ছল্ভ কৰিবলৈ চাব লাগে। যদিহে আপুনি ছল্ভ কৰিবলৈ চাব, তেতিয়া দেখিব তেখেতৰ মুখত এটা হাঁহি বিৰিঙি উঠিব, আৰু সেই হাঁহি বিৰিঙতে আপোনাক যদি ধন্যবাদ জ্ঞাপন কৰে, তেতিয়াহ'লে আপুনি তেখেতকো ধন্যবাদ দিয়ক। কাৰণ তেখেত নোহোৱা হ'লে হয়তো আপুনি সেইখিনি কথা আপুনি জানিব নোৱাৰিলেহেঁতেন। আপুনি যেতিয়া তেখেতৰ লগত কথা বতৰা হোৱা নাছিল, আপুনিও জনা নাছিল তেখেত কেনেকুৱা, আৰু যেতিয়া আপুনি বন্ধুত্ব গঢ়ি ল'লে, কথা বতৰা পাতিবলৈ ল'লে, তেখেতক এটা শুভেচ্ছা জ্ঞাপন কৰিলে, আৰু তেখেতে যিখিনি কথা ক'লে হয়তো আপোনাৰ জীৱনত ঘটিবলগীয়া হৈ আছিলে, তেনে ক্ষেত্ৰত আপোনাৰ জীৱনত এজন নতুন মানুহ পালে, আৰু যেতিয়া সেই নতুন মানুহজনে বিষয়টো উপস্থাপন কৰিলে আপোনাৰ আগত, তেতিয়া আপুনি বুজি পালে যে মোৰো জীৱনত এনে ঘটনা ঘটিব পাৰে, আৰু সেইখিনি আপুনি ছল্ভ কৰি দিলে তেখেতক, আৰু আপুনিও এটা ভাল মন, আপোনাৰ হৃদয়খন এখন ভাল কামলৈ আগবাঢ়ি গ'ল, আৰু আপুনি এটা ছল্ভ কৰি দিয়াৰ কাৰণে আপোনাক আশীৰ্বাদ কৰিলে, আৰু আপুনি আগবাঢ়ি যোৱাত সহায় পাব। আপুনি য'তেই নাযাওক, ফুৰিবলৈ যাওক বা গাড়ীত গৈ থাকোঁতে হওক, আপুনি যেতিয়া এজন মানুহক বন্ধুত্ব কৰিবলৈ বিচাৰিব, আপুনি চিনি নাপায়, অচিনাকি মানুহ, তেখেতলোকক কি কৰিব, আপুনি এটা শুভেচ্ছা জ্ঞাপন কৰিব, আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগে লগে আপোনাৰ এজন বন্ধু আহিলে, আৰু তেনেকৈ আপোনাৰ বন্ধু বাঢ়ি বাঢ়ি গৈ থাকিব। আপুনি কেতিয়াও শুভেচ্ছা জ্ঞাপন কৰাৰ সুযোগ হেৰুৱাব নালাগে। সেই সুযোগটো যেতিয়াই পায় আপুনি শুভেচ্ছা জ্ঞাপন কৰক। আমাৰ দিনত এনেকুৱা হৈ আছে যে কাৰোবাক শুভেচ্ছা জ্ঞাপন কৰিবলৈ গ'লেও আঁতৰাই পঠাই দিয়ে। মই নিজে পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। কাৰণ মোৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে চিনাকি হ'বলৈ যাওঁ, কিন্তু চিনাকি হোৱাৰ ঠাইত চিনাকি নহয় যাওঁ, এনেকৈ কিছুমান পাইছোঁ। নাম সুধিলে নাম ক'ব, হেণ্ডশ্বেক দিলে হেণ্ডশ্বেক দিব, আৰু কথা বতৰা তেনেকৈ আলোচনা হৈ যায়। কিন্তু প্ৰায়ভাগ আমাৰ এনেকুৱা হয় যে
শুভেচ্ছা জ্ঞাপন কৰাটো বাদেই মাত এষাৰ দিয়াটো আমাৰ বাবে হেৰাই গৈছে। গতিকে তেনেকুৱা হ'ব নালাগে, হেৰুৱাব নালাগে। নিজৰ কৰ্তব্য বুলি ভাবি আপুনি শুভেচ্ছা জ্ঞাপন কৰি থাকক আৰু সঁচা বন্ধুত্ব তেনেদৰে বাঢ়ি গৈ থাকে। আপুনি যিমানে কৃতজ্ঞতা জ্ঞাপন কৰিব সিমানেই আপোনাৰ অন্তৰখন খোলা হৈ পৰিব আৰু অন্তৰ খোলাৰ লগে লগে আপোনাৰ কাষলৈ নিজে সেই যিবিলাক বন্ধু আঁতৰি গৈছিলে সেইবিলাক বন্ধু আপোনাৰ কাষ চাপিবহি। গতিকে আপুনি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ নাপাহৰিব। যদিও আপোনাক শুভেচ্ছা জনায় কোনোবাই, তেনেহ'লে আপুনি কৃতজ্ঞতা জনাওক। কাৰণ কেলৈ ইয়াত সোমাই আছে এটা অমায়িকতা। গতিকে সেই অমায়িকতা আমি হেৰুৱাব নালাগে। যদিহে সেই কৃতজ্ঞতা নজনাওঁ তেতিয়াহ'লে আমাৰ নিষ্ঠাৰ যিটো নিষ্ঠা হয় সেই নিষ্ঠাৰ পৰা আৰু অমায়িকতাটো হেৰুৱাই পেলোৱা হয়। গতিকে আপোনালোকে এটা ধন্যবাদেৰে আপুনি তেখেতক সম্ভাষণ জনাওক। গতিকে যদিহে এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আহিবলগীয়া ন'টিফিকেশ্যন ক্লিক কৰি আপুনি চাই থাকিব প্ৰণৱ জ্যোতি ৰায় ইউটিউব চেনেল। আজিলৈ আহোঁ।